আপোনালোকক মোৰ দুপৰীয়া ভাত সাজত খাবলৈ কি আয়োজন কৰিছোঁ আপোনালোকক দেখাব লৈছোঁ দেই। আৰু আপোনালোকে এইটো বস্তু দেখিলে একদম মানে ৰখিব নোৱাৰিব, মুখৰ পানী পৰি যাব। এয়া হৈছে চব ধুনীয়া ধুনীয়া পলু লেটা, যিটো বস্তু মানে মোৰ একদম প্ৰিয়, গাহৰি মাংসতকৈ প্ৰিয়। আৰু এয়া চব এইকেইটা মই গুচাই লৈছোঁ। আৰু এটা ভাল বস্তু চিনি পাইছে, এইটো হৈছে ৰঙা বৰলৰ টোপ। বহুতেই বৰলৰ টোপ খাই ভাল পায়, লেটা খাই ভাল পায়। এইটো একদম মানে মোৰ গাহৰি মাংসতকৈ বেছি প্ৰিয় বস্তু দেই, এয়া লেটা। আৰু এই লেটাকেইটা মানে মই গিফ্ট পোৱা। আৰু আছে, মই এইকেইটা আজি খাবৰ কাৰণে লৈছোঁ। মানে আৰু গোটেইখিনি একেকোবতেতো খাব নোৱাৰোঁ, সেইকাৰণে আজি ইমানেই লৈছোঁ আৰু দেই। কাৰ কাৰ প্ৰিয় কমেণ্ট কৰিব আৰু। বাই বাই।